আনফালে কুমাৰ সঞ্জিত কৃষ্ণক ছদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ২৭ অক্টোবৰত সঞ্জিতক পুনৰ হাজিৰ কৰোৱা হ'ব আদালতত জয়দীপ বৰুৱাকো ছদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সুৰুজ শৰ্মাক এদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তিনি অভিযুক্তকে পৃথকে পৃথকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে সুৰুজ শৰ্মাক গোৱালপাৰা জয়দীপক মৰিগাঁও আৰু কুমাৰ সঞ্জিত কৃষ্ণক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে নিৰাপত্তাজনিত কাৰণত পৃথক পৃথক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজনক আৰু এছআই কেলেংকাৰীৰ মূল অভিযুক্ত এছপি কুমাৰ সঞ্জিত কৃষ্ণক আজি হাজিৰ কৰোৱা হৈছিল সিজিএম আদালতত সিআইডিৰ জিম্মাৰ মিয়াদ উকলাৰ পিছত সিআইডিয়ে পুনৰ জিম্মাত নিবিচৰাত তেখেতক ছদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ২৭ অক্টোবৰত সঞ্জিত কৃষ্ণক পুনৰ হাজিৰ কৰোৱা হ'ব আদালতত আনফালে আনজন অভিযুক্ত অৰ্থাৎ এএছআই কেলেংকাৰীৰ আন এক মাষ্টাৰমাইণ্ড পিকে দত্তৰ ব্যক্তিগত সহায়ক জয়দীপ বৰুৱাক ছদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সুৰুজ শৰ্মাক এদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তিনিও অভিযুক্তকে পৃথকে পৃথকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে সুৰুজ শৰ্মাক গোৱালপাৰা জয়দীপক মৰিগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে কুমাৰ সঞ্জিত কৃষ্ণক প্ৰেৰণ কৰা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ নিৰাপত্তাজনিত কাৰণত পৃথকে পৃথকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজনক সিআইডি কেছৰ তিনিজন মূল আসামী কুমাৰ সঞ্জিত কৃষ্ণ জয়দীপ বৰুৱা আৰু সুৰুজ শৰ্মাক হাজিৰ কৰা হৈছিল তেওঁলোক আটাইৰে সিআইডিৰ জিম্মাত অলৰেডি আছিলে কুমাৰ সঞ্জিত কৃষ্ণ আছিলে ৫ দিন সিআইডিৰ জিম্মাত আৰু আজি তেওঁ জিম্মাৰ পিৰিয়ড সি হৈছিল সিআইডিৰ জিম্মাৰ আৰু আনহাতে তেওঁৰ এডভকেটে এখন বেইল পিটিশ্যন দিছিলে আৰু সেই বেইল পিটিশ্যনখনো আমাৰ যুক্তিৰ আধাৰত মহামান্য সিজিএম 𝙎𝘾𝘼𝙈 আদালতে নাকচ কৰে আৰু তাৰ লগে লগেই তেওঁৰ জেল যাত্ৰাৰ পথ প্ৰশস্ত হৈ পৰে আৰু তেখেতক ৬ দিনৰ বাবে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আনহাতে সুৰুজ শৰ্মাক ২৭ তাৰিখে প্ৰডাকশ্যন আছে ২৭/১০/২০২০ তেওঁ পুনৰাই প্ৰডাকশ্যন আছে আনহাতে সুৰুজ শৰ্মাক এদিনৰ বাবে গোৱালপাৰাৰ আদালতলৈ প্ৰেৰণ কৰিছে অহা ২২ তাৰিখে পুনৰ তেওঁক প্ৰডিউচ কৰা হ'ব যিহেতু এই চিজিএমতে প্ৰডিউচ কৰা হ'ব আনহাতে জয়দীপ বৰুৱাকো ৬ দিনৰ বাবে মৰিগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে নিৰাপত্তাজনিত কাৰণতো আছে আৰু কিছুমান অন্যান্য কনফিডেঞ্চিয়েল কাৰণো আছে এইখিনি ইয়াত খোলসা কৰিব নোৱাৰি গতিকে ইমানখিনি ক'ব পাৰোঁ কালি যিহেতু তিনিজনক হাজিৰ কৰা হৈছিলে কালি তিনিজনক হাজিৰ কৰা হৈছিল ৰূপম দাসক কৰা হৈছিলে তো ৰূপম দাসৰ যিহেতু অলৰেডি প্ৰেৰণ কৰা হৈছে আৰু বাকী দুজন আসামীৰ অৰ্ডাৰ চাইহে মন্তব্য দিব পৰা যাব কি ধৰণৰ অৰ্ডাৰ পাছ হৈছে ইফালে এছপি সঞ্জিত কৃষ্ণৰ জামিন আবেদন নাকচ কৰিছে সিজিএম আদালতে ন্যায়িক দণ্ডাধীশ দেৱাশিষ শইকীয়াৰ আদালতে নাকচ কৰিছে এছপি সঞ্জিত কৃষ্ণৰ জামিন আবেদন জামিন বিচাৰি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কুমাৰ সঞ্জিত কৃষ্ণৰ অধিবক্তা কিন্তু আজি প্ৰথমবাৰত মুখ থেকে চাকাইছে এছপি সঞ্জিত কৃষ্ণই সঞ্জিত কৃষ্ণৰ অধিবক্তাই জামিন বিচাৰি সিজিএম আদালতত আবেদন জনাইছিল যদিও সিজিএম আদালতে নাকচ কৰিছে সঞ্জিত কৃষ্ণৰ জামিন আবেদন ন্যায়িক দণ্ডাধীশ দেৱাশিষ শইকীয়াৰ আদালতে নাকচ কৰিছে আবেদন জামিন বিচাৰি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব সঞ্জিত কৃষ্ণৰ অধিবক্তা আজি কামৰূপ আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ তেখেতৰ দেৱাশিষ শইকীয়া ছাৰৰ কোৰ্টত আজি আমি এটা কি বুলি কয় জামিনৰ আবেদন কৰিছিলোঁ যোনটো মহামান্য আদালতে তেওঁলোকে নাকচ কৰিলে আৰু তেওঁক আজি জেল হাজতত জুডিচিয়েল কাষ্টডিলৈ তেওঁক প্ৰেৰণ কৰিছে আমি এতিয়া নেক্সট তেওঁৰ কাৰণে মানে কুমাৰ সঞ্জিত কৃষ্ণ তেওঁৰ কাৰণে আমি এতিয়া উচ্চ ন্যায়ালয়ত আমি আবেদন